Hello friends, welcome to the channel. আশা কৰোঁ সকলোৰে প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। মোৰো প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। আহকচোন এই ভিডিঅ'টোত যোৱা 23 জুলাই তাৰিখে আমাৰ ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে যিখন বাজেট উত্থাপন কৰিলে তাৰে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মোৰ হেণ্ড ৰিটেন নোটছৰ সৈতে আপোনালোকক আগত শ্বেয়াৰ কৰোঁ। ইণ্ডিয়াছ ইউনিয়ন বাজেট 2024-25 2024-25 চনৰ বাবে আনুমানিক বিত্তীয় ঘাটি বাজেট হ'ল মানে যোনটো ডেফিচিয়েট বাজেট সেইটো হ'ল জিডিপিৰ 4.9%। জিডিপি মানে জানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। তাৰপিছত আহিলে 2024-25 চনৰ বাবে বাজেটৰ যোনটো প্ৰতিৰক্ষা আছে, যোনটো ডিফেন্স বিভাগ আছে তাৰ বাবে 6.21 কোটি টকা আবণ্টন দিয়া হৈছে, যিটো নেকি 12.9% অফ টোটেল বাজেটৰ 12.9%। তাৰপিছত আহিলে 2024-25 চনৰ বাবে বাজেটত ব্যক্তিসকলৰ বাবে কৰ মানে টেক্স ৰেহাইৰ সীমা হৈছে 3 লাখ টকা। বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা সকলৰ টেক্স দিবলৈ নালাগে। 3 পৰা 7 লাখ টকাৰ যিসকলে উপাৰ্জন কৰে তেওঁলোকে 5% দিব লাগিব। 7 লাখৰ পৰা 10 লাখ উপাৰ্জন কৰা সকলে 10% দিব লাগিব আৰু 10ৰ পৰা 12 লাখৰ সকলে 15%, 12ৰ পৰা 15 লাখৰ সকলে 20% আৰু সকলোতকৈ বেছি 15 লাখ টকা যিসকলে উপাৰ্জন কৰে বা তাতকৈ বেছি উপাৰ্জন কৰা সকলে 30% টেক্স দিব লাগিব। তাৰপিছত আহিলে PM চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা। ইয়াৰ বাবে 2024-25 চনৰ বাজেটত 1000 কোটি টকা আবণ্টন কৰা হৈছে। স্পেচিয়েলি এই আঁচনিখন আছাম আৰু ৱেষ্ট বেংগলৰ যোনসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ বাবে এই আঁচনিখন ফলপ্ৰসূ হ'ব। 2024-25 চনৰ বাবে বাজেটত অনুমান কৰা মুঠ ব্যয় হৈছে 48.21 লাখ কোটি টকা। শিক্ষা খণ্ডৰ বাবে 1.48 লাখ কোটি টকা আবণ্টন দিয়া হৈছে। আৰু অৰ্থনৈতিক সমীক্ষা অনুসৰি 2024-25 চনত ভাৰতৰ বাবে প্ৰকল্পিত জিডিপি বৃদ্ধিৰ হাৰ হ'ল 6.5% পৰা 7%। তাৰপিছত আহিলে বিবাদ সে বিশ্বাস আঁচনিৰ উদ্দেশ্য হ'ল টু সেটল পেণ্ডিং টেক্স ডিছপিউট, মানে বাকী থকা কৰ বিবাদ নিষ্পত্তি কৰিবলৈ এই আঁচনিখন মূল উদ্দেশ্য। 2024-25 চনৰ বাজেটত ঘোষণা কৰা ৰাষ্ট্ৰীয় নিযুক্তি সংস্থাৰ উদ্দেশ্য হ'ল চৰকাৰী চাকৰিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া সুশৃংখলিত কৰা। তাৰপিছত আহিলে সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনাৰ অধীনত 1 কোটি পৰিয়ালে 300 ইউনিট বিনামূলীয়া বিজুলী পাব। এই আঁচনিখন 2024-ৰ 15 ফেব্ৰুৱাৰীত ইয়াক লঞ্চ কৰা হৈছিলে, ঘোষণা কৰা হৈছিলে। তাৰপিছত আহিলে PMAYৰ অধীনৰ যোগ্যতাৰ বাবে বাৰ্ষিক আয়ৰ সৰ্বোচ্চ সীমা হৈছে 18 লাখ টকা। ঠিক আছে। তাৰপিছত আহিলে বিবাদ সে বিশ্বাস আঁচনিৰ দ্বাৰা কেৱল আয়কৰ ইনকাম টেক্স সম্পৰ্কীয় বিবাদ থকা কৰদাতাসকলেহে লাভৱান হ'ব। তাৰপিছত আহিলে বিত্তমন্ত্ৰীৰ মতে এইবাৰ বাজেটৰ বিষয়বস্তু থিম হৈছে এমপ্লয়মেণ্ট মানে হৈছে এমপ্লয়মেণ্ট এণ্ড এডুকেশ্যন, MSME, P প্ৰডাক্টিভিটি, L লেণ্ড, O অপৰচুনিটি, Y ইউথ, M মিডল ক্লাছ, E এনাৰ্জি চিকিউৰিটি এণ্ড নিউ জেনেৰেশ্যন ৰিফৰ্মছ, T টেকন'লজি। তাৰপিছত আহিলে দেশৰ মহাকাশ খণ্ডত উন্নীত কৰিবৰ বাবে 1000 কোটি টকা ধাৰ্য কৰা হৈছে। তাৰপিছত আহিলে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ 100টাৰো অধিক শাখা স্থাপন কৰা হ'ব উত্তৰ পূৰ্বাঞ্চলত। নৰ্থ ইষ্টত 100টাতকৈও অধিক ইয়াৰ শাখা স্থাপন কৰা হ'ব। তাৰপিছত ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। তাৰপিছত আহিলে AUSCৰ সম্পূৰ্ণ ৰূপটো হ'ল এডভান্স আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল। ই তাপ শক্তি কেন্দ্ৰৰ লগত জড়িত। 800 মেগাৱাটৰ এটা পাৱাৰ প্লেণ্ট বনোৱাৰ লগত জড়িত। তাৰপিছত আহিলে ৰাজ্যৰ বান সমস্যা মোকাবিলা কৰিবলৈ বিহাৰক
11,500 কোটি টকা আবণ্টন দিয়া হৈছে। কিন্তু অসমক মাত্ৰ সহায়ৰ আশ্বাসহে দিয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তাৰপিছত আহিলে বিত্তমন্ত্ৰীয়ে চৰকাৰৰ বাবে 9টা বিশেষ অগ্ৰাধিকাৰ ক্ষেত্ৰ তালিকাভুক্ত কৰিছে। সেইকেইটা হৈছে কৃষিত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা, নিয়োগ আৰু দক্ষতা, মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, উৎপাদন আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন, পৰৱৰ্তী প্ৰজন্মৰ বাবে সংস্কাৰ। এইকেইটা আছিলে সেই ওৱান লাইনাৰকেইটা বাজেটক লৈ পেলাই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' পাবৰ বাবে। আৰু মোৰ ওচৰত প্ৰায় সকলোবিলাকৰ নোটছ মোৰ বনোৱা আছে, অসমৰ পাৰ্টটোৰ কমপ্লিট নোটছ বনোৱা আছে। যদি এনেকুৱা ভিডিঅ'ৰ যোগেদি সেই নোটছবিলাক আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব কোনবিলাক টপিক আপোনালোকে বিচাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।